নমস্কাৰ ষ্টুডিঅ'ত মই মীনাক্ষী এই মুহূৰ্তত পূৰ্বতৰ টাইমছৰ দৰ্শকসকলক এটি বিশেষ খবৰ জনাব বিচাৰিছোঁ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে বলিউডৰ ছুপাৰষ্টাৰ আমিৰ খানক নিমন্ত্ৰণ জনাইছে হয় আমিৰ খান উপস্থিত থাকিব অসমত 15 আগষ্টৰ দিনটোত খানাপাৰাত অনুষ্ঠিত হ'ব লগা স্বাধীনতা দিৱসৰ অনুষ্ঠানটোত উপস্থিত থাকিব আমিৰ খান বলিউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খান অসমলৈ আহি আছে 15 আগষ্টৰ খানাপাৰাত আয়োজিত স্বাধীনতা দিৱসত উপস্থিত থাকিব বলিউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খান আমিৰ খানৰ এখন নতুন ছবিগৃহলৈ আহি আছে আৰু সেই ছবিখন হৈছে লাল সিং চাড্ডা আৰু এই লাল সিং চাড্ডা ছবিখন 16 আগষ্টৰ দিনটোত মুখ্যমন্ত্ৰীৰ সৈতে উপভোগ কৰিব আমিৰ খানে হয় আমিৰ খানক ব্যক্তিগতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমলৈ নিমন্ত্ৰণ জনাইছে 15 আগষ্টৰ দিনটোত উপস্থিত থাকিব আমিৰ খান বলিউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খান অসমলৈ আহি আছে 15 আগষ্টৰ খানাপাৰাত আয়োজিত স্বাধীনতা দিৱসত উপস্থিত থাকিব বলিউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খান আমিৰ খানৰ এখন নতুন ছবিগৃহলৈ আহি আছে আৰু সেই ছবিখন হৈছে লাল সিং চাড্ডা আৰু এই লাল সিং চাড্ডা ছবিখন 16 আগষ্টৰ দিনটোত মুখ্যমন্ত্ৰীৰ সৈতে উপভোগ কৰিব আমিৰ খানে হয় আমিৰ খানক ব্যক্তিগতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমলৈ নিমন্ত্ৰণ জনাইছে 15 আগষ্টৰ দিনটোত উপস্থিত থাকিব আমিৰ খান